বৰষা আহিলা বৰ সোনকালে পালাহি কিহত আহিলানো ৰাহুল পালোহি লগৰ এজনৰ লগত বাইকতে আহিলো তুমি মাতি পঠিয়াৰ কাৰণে ভালে হ'ল দিয়া সোনকালে পালাহি তোমাৰ লগত কথা কেইটামান পাতিবলৈ আছিলে তুমি বেয়া নোপোৱা যদি ৰাহুল বেয়া নাপাওঁ কি কথা আছিলেনো কথাবোৰ তোমাক কৈছো কিন্তু সঁচা উত্তৰ দিবা দেই কোৱা তুমি মোক সঁচাকে কোৱাচোন মোক ভাল পোৱা নে নোপোৱা ৰাহুল তুমি কিয় তেনেকৈ সুধিছা মই তোমাকে ভাল পাওঁ কসমছে তুমি মোক সঁচাকে ভাল পোৱা তেনেহলে সেই ল'ৰাজনৰ লগত বাইকত কিয় ঘূৰি ফুৰা আৰু মই ফোন মাৰিলে যে তোমাক অকল বিজি পাওঁ ৰাহুল তুমি মোক কিয় ইমান সন্দেহ কৰিছা সেইজন মোৰ স্কুলীয়া লগৰহে হয় তুমি মোক সেই ল'ৰাজনৰ লগত কেনেকৈ ইমান বেয়াকৈ ভাবিব পাৰিলা তুমি যে সেইফালে মুখখন কৰি কিনে কথাখিনি কৈ আছা যদিহে সঁচাকে কৈছা মোৰ চকুলে চাই কোৱাচোন এবাৰ নোকোৱা কিয় কোৱা আকৌ সঁচাকে কৈছো ৰাহুল তাই এজন মোৰ ভাল লগৰ হয় তুমি মিছাতে এইবোৰ ভাবি আছা যদিহে তোমাৰ লগৰ হয় সদায় তেনেকৈ বাইকত উঠাই ফুৰিবনে তোমাক সঁচাকে কৈছো ৰাহুল তুমি বুজি কেলে নোপোৱা ঠিক আছে তেনেহলে বৰষা তোমাৰ কথাখিনি মই মানি লৈছো আৰু তুমি মোক কেতিয়াও এৰি থৈ নাযাওঁ বুলি কোৱা নাযাওঁ ৰাহুল তোমাকে মই ভাল পাওঁ আই লাভ ইউ অ'কে বৰষা আই লাভ ইউ টু বাই বন্ধু বান্ধৱীসকল যদিহে ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি সদায় সাহস দি যাবা তেতিয়াহে আপোনালোকলৈ নতুন এটি ভিডিঅ' আগবঢ়াই যাব পাৰিম বাই বাই দেই